বাহু মাছ কলপাতেৰে মেৰিয়াই ভাপত দিবৰ বাবে মই ৰেডি কৰিছোঁ। ইয়াৰ বাবে পিছফাললৈ গৈ পেলাই এখন কলপাত কাটি ল'লোঁ। আৰু এয়া কলপাত ধুই মেলি ৰেডি কৰি আনিলোঁ। এতিয়া কেইটামান ক'লা সৰিয়হ আৰু বগা সৰিয়হ তিয়াই ৰাখিলোঁ। দুটামান শুকান জলকীয়া আৰু মই পিছোতে অকণমান পিঁয়াজ আৰু দুফুটা নহৰু দি দিছোঁ। আৰু পূৰা ধুনীয়াকৈ মিহিকৈ পেষ্ট কৰি ল'লোঁ। তাতে দি দিছোঁ অলপ ঠাণ্ডা পানী। যিহেতু মই সৰিয়হখিনি নিদিওঁ, সৰিয়হৰ পানীটোহে দিছোঁ। তাত দিছোঁ পৰিমাণ অনুসৰি নিমখ আৰু যিহেতু শুকান জলকীয়া দিয়া আছে সেইবাবে ৰংটো অলৰেডি ধুনীয়া হৈয়ে আছে। এতিয়া মাছ কেইপিচ এইদৰে লেটিয়াই লৈছোঁ আৰু কলপাত কেইখিলা জুইত অকণমান লেৰেলাই ল'লোঁ আৰু এতিয়া তাতে দি দিছোঁ সৰিয়হৰ পানীটো আৰু অকণমান কেঁচা মিঠাতেল। আৰু কিন্তু ইয়াত শুকান জলকীয়া দিয়া আছে বাবে জ্বলা আছে, সেইবাবে মই কেঁচা জলকীয়া দি দিয়া নাই। এতিয়া এটা বাতিত এইদৰে ভৰাই ল'লোঁ আৰু এনেকৈ বনালে যে একদম কুইক মানে বহুত জল্দি বনাব পাৰি, সেইবাবে মই কুকাৰত 5-6টামান চিটি মাৰি দিলোঁ আৰু এয়া ধুনীয়াকৈ সিজি গৈছে। আৰু বহুতে ফইল পেপাৰ ব্যৱহাৰ কৰে বাৰু, কিন্তু ফইল পেপাৰতকৈ কলপাত দিলে আমাৰ স্বাস্থ্যসন্মতো হয় আৰু তাতে তাৰ যিটো গোন্ধ আহে বিৰাট ভাল লাগে জানেনে। আৰু মাছ পিচ ধুনীয়াকৈ সিজি গৈছে। আৰু এইদৰে যদি আলহী আহে তেতিয়া ইনষ্টেণ্ট বনাব পৰা এটা বিৰাট ইজি ৰেচিপি হয়। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব। বাই।